গুড মৰ্ণিং গুৱাহাটী আৰু মই পালোঁ আজি গুৱাহাটী এতিয়া কি হ'ল কামৰূপ এক্সপ্ৰেছত আহিছিলোঁ কালি ভাল লাগিব বুলি কিন্তু ভালেই আছিলে কিন্তু ইমান বৰষুণত মানে পূৰা পানী সোমাই গোটেই হেৰিখনত কামৰূপ এক্সপ্ৰেছত পূৰা দবাত পানী সোমাই গৈছে তো সেইটো অলপ বেয়া লাগিলে তো এতিয়া পালোহি গুৱাহাটী এতিয়া যাম পল্টন বজাৰ যাম মই লহৰা তাৰপিছত অকণমান ৰেষ্ট লোৱাৰ পিছত অকণমান চাওঁ কি হয় বাকীখিনি মই দেখাই আছোঁ তো অলপ গৈ থাকোঁ এখন অট'মেটিক চিৰি বেয়া আৰু এখনো বেয়া তো এই আৰু মই এতিয়া আছোঁ গুৱাহাটীৰ ৰেলৱে ষ্টেচন আৰু এইটো শ্বৰ্টকাট দি মই যাম পল্টন বজাৰ আৰু এই ষ্টেচনটো বিচাৰিছোঁ অকণকৈ দেখাইছোঁ আৰু মই ইফালে পৰা আহিলোঁ মই ষ্টেচন তো গৈ থাকোঁ তলক ষ্টেচনৰ পৰা নামাৰ পিছত পল্টন বজাৰ আহি তাই খানাপাৰা আৰু গণেশগুৰি 6 মাইললৈকে তাই বাছ পোৱা যায় আৰু মই বাছত উঠিলোঁ এতিয়া চিধা যাম মই এতিয়া গণেশগুৰিত আৰু গণেশগুৰিত হোটেলত মই আজিৰ দিনটো অলপ ষ্টে কৰিম আৰু তাৰপিছতে মই ওলাই যাম অলপ ফুৰিম আৰু গুৱাহাটীখন অলপ গৈ থাকোঁ চ' ফাইনেলি মই গণেশগুৰি পালোঁহি গণেশগুৰি অভাৰব্ৰিজত উঠিছোঁ মই এতিয়া আৰু একচুৱেলি গণেশগুৰি মেইন জেগাত পোৱাগৈ নাই অভাৰব্ৰিজৰ ওচৰত ৰখাই দিছে আৰু ফ্লাইঅভাৰ তোমাৰ ৰ'দ গৈছিলোঁ আৰু অলপ ধুনীয়া চাব না আমি আৰু এই ছাইডত মই যাব লাগিব গণেশগুৰি তেনেকৈ সেইফালেদি গৈ আৰু মই আহিছিলোঁ এইটো ছাইডত বলটো খোজকাঢ়িব লাগিব চাহ নিলাম কেন্দ্ৰ গুৱাহাটী এইয়া দেখিছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ এইটো গণেশগুৰি আপুনি ধৰি লওক ফ্লাইঅভাৰৰ পৰা নামি পিনে আপুনি গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো এইটো নিলাম কেন্দ্ৰ যিমান চাহৰ বিদেশৰ লগত যিমান মানে চাহৰ কেনা বেচা যি হ'ব এই বস্তু ইয়াৰ পৰাহে হ'ব মানে এইটো অকল এয়া হৈছে গণেশগুৰি আৰু গণেশগুৰি মই কলাগুৰি বিশ্বপ্ৰসাদ ৰাভা উৰণীয়া সেইটো এই ওপৰফালে গ'লে আকৌ মই মানে গণেশগুৰি টাউনখন পাৰ হৈ যাম বেলেগত ল'ম আৰু মই এতিয়া তলে যাব লাগিব তলে গৈ মই এতিয়া হোটেল এখন কৰা নাই এতিয়া পঢ়িব লাগিব হোটেলখন খালী মই এইফালেদি গৈ থাকিব লাগিব আৰু লিচু বিকি আছে বুলি চ' মোৰ মানে কি হ'ল ভুল হৈ গ'ল বহুতে অহা নাই গুৱাহাটী আৰু মই বেলেগ এটা ছাইডত গৈছিলোঁগৈ এতিয়া মই মানুহক সুধিলোঁ যে এই ছাইডত আহে মই মানে অভাৰব্ৰিজখন পাৰ হৈ পেলাই মই আগফালে গৈছিলোঁ একচুৱেলি পিছফালে আহিব লাগে এই অভাৰব্ৰিজৰ পিছফালে আৰু বাই মিষ্টেক এতিয়া সুধিম এতিয়া আকৌ মেইন জেগালৈ আহিছোঁ গৈ থাকিম এনেকৈ আৰু তেনেকৈ অলপ নাজাৰা কিনাৰ ফুটপাথৰ পৰা দোকান কঁঠালগুটি ওলালে আৰু কঁঠালগুটি বহিছে মানে কি হ'ল আজিকালি আপুনি চাগে গাঁৱত থাকে বা ময়ো গাঁৱত থাকোঁ কঁঠাল আহিলে পকা কঁঠাল খোৱাই নাই কিন্তু টাউনৰ মানুহে পকা গুটি খাবলৈ ধৰিলে পালে পকা কঁঠাল খাব ধৰিলে এই বস্তু এনেকুৱা মানে চব বস্তু আজিকালি টাউনলৈ আহিলে বা বিক্ৰী হয় কাৰণ পইচাটো বেছি পায়তো এয়া চব্জি দোকান এইবিলাক এয়া কি আছে জানো মই দেখিয়ে আছে কিবা কিবি বোলক মই একেবাৰে তাতে ওলাম আৰু তো বন্ধুসকল এইয়াই গণেশগুৰি এইখন ফ্লাইঅভাৰ সেইফালে এখন ফ্লাইঅভাৰ আছে মানে গণেশগুৰিৰ পৰা ফ্লাইঅভাৰ আৰু এই ৰিচেণ্টলি ফ্লাইঅভাৰখন বৰ ধুনীয়া নাম হৈছিলে পূৰা আৰ্ট চাৰ্ট কৰিছিলে যে এইখন তলৰফালে গৈছে এইটো ছাইডত বেলেগ ফালে গৈছে আচ্ছা আমি 6-7 মানে পঢ়ি থাকোঁতে যে বম দিছিলে গুৱাহাটী অভাৰব্ৰিজৰ তলত যে বহুত শ মানুহ খাইছে এইটো জেগাতে দিছিলে এইখন ব্ৰিজৰ তলতে দিছিলে গণেশগুৰি নাম থকা মানে প্ৰত্যেক জেগাৰ পৰা মানে মানুহ আহিলে এইটো জেগাটো মানে একচুৱেলি এটা মিডল পইণ্ট হৈ যায় এইটো বস্তুটো সেইখন এখন অভাৰব্ৰিজ আল্টিমেট সেইডোখৰে বম ক'ৰবাত দিছিলে এখন ব্ৰিজৰ তলতে বুলি জানো আৰু ইয়াত বহুত ইয়াত পুলিচ ট্ৰেফিক ক'ৰবাত আদি কৰি বহুত মানে ইয়াত ষ্ট্ৰিক্ট হয় আৰু গাড়ী দেখিছে কেনেকুৱা উৎপাত
যে মই কৈছিলোঁ গণেশগুৰি গণেশ মন্দিৰৰ কাৰণে এই গণেশগুৰি ফেমাছ। সেইটো কাৰণে মই আপোনাক অকণমান দেখাব আছে। ইয়াত অলপ কীৰ্তন হৈ আছে আৰু ইয়াৰ যোনটো মূৰ্তিটো সেই মূৰ্তিটো দেখিছে গোটেই সোণৰ হয়, সোণেৰে নিৰ্মাণ। দেখিলোঁ